আজিৰ দিনটোৰ আৰম্ভণি কৰিলো এটা ডাঙৰ কাপেৰে। একাপ লাল চাহ খাই। লাল চাহ কাপ খাই দেখিলো দুৱাৰত এটা চকলেট পৰি আছে। সেয়েহে মই চকলেটটো পেটত ভৰাই থলো। চকলেটটো খোৱা হোৱাৰ পিছত মই দোকানলৈ আহিলো। দোকানলৈ মই এই বিস্কুট পেকেট নিবলৈ আহিছিলো। এই বিস্কুট পেকেটৰ নাম কি মই নাজানো, কিন্তু আমাৰ ইয়াত এই বিস্কুট পেকেটক কুকিজ বিস্কুট বুলি কয়। বিস্কুট পেকেট লৈ মই ঘৰলৈ আহিলো। ঘৰলৈ আহি মই এইজনক লগ পালো। এইজনে হাতত কিবা এটা লৈ আহিছে। মই কি বুলি সোধাত তেওঁ বজাই শুনালে। বাকী এইবোৰ বাদ দি মই স্কুল যাবলৈ ওলালো। স্কুলৰ পৰা আহি দেখিলো মই আমাৰ বাটেৰে দুটা খৰা যাই আছিল। সেয়েহে মই মোৰ কেমেৰাত বন্দী কৰি ললো। বৰষুণ দি থকাৰ বাবে ৰাস্তাটো গোটেই বোকা বোকা হৈ গৈছে। সেয়েহে মই কিছু বালি দি দিলো। তাৰ পিছত সন্ধিয়া আকৌ মই দোকানলৈ আহিলো। দোকানৰ পৰা মাল বস্তুবোৰ লৈ আহি ঘৰত আহি দেখো দেউতাই কিবা এটা অদ্ভুত বস্তু আনিছে। মানে ইয়াৰ ভিতৰত চকলেট থাকে আৰু চকলেটটো সাপৰ দৰে দেখে। তাৰ পিছত তেতেলা মুখত দিয়া পিঠাৰে মই চাহ খালো। পঢ়া হোৱাৰ পিছত আকৌ ভাতো খালো। আজিলৈ এৰিছো, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।